खुलुमबाय दिनैनि NBN रादाबखौ फरायदों जारिमिन बरगयारिया दिनैनि गाहाय रादाबफोराव दङ कक्राझाराव मेडिकेल कलेज लुफुंनो अन्थाइ खाम्फा गायसननायजों लोगोसे बैसोमुथि फुजा होदों बाक्सायाव खुंगा 51थि दुलाराय बर' फरायसा आफादनि बोसोरसालिया जथुम्माया समबारनिफ्राय जुरिजेनगोन आरो सिटिजेनशिप एमेन्डमेन्ट बिलनि हेंथायै दुलाराय आसामाव दुंहाव थासारि दानिया फैदो आबुं रादाबाव कक्राझार सहरनि साखाथि देबोरगाव बेसर गामियाव आसाम सरकारनि सावस्रि बिफाननि बानजायनायाव देहा फाहामसालिमा आरो फरायसालि लुफुंनो रबिबाराव अन्थाइ खाम्फा गायसननो आसामनि गिबि मन्थ्रि सर्बानन्द सन'वाला 382 कौटि 70 लाख रांजों लुफुंनो लानाय देहा फाहामसालिमा आरो फरायसालि लुफुंनो अन्थाइ खाम्फा गायसननायजों लोगोसे रबिबाराव बैसोमुथिनि फुजा होयो आसामनि गिबि मन्थ्रि सर्बानन्द सन'वाल सावस्रि आरो रांखान्थि मन्थ्रि डक्टर हेमन्त बिश्व शर्मा BTCनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि लेङाइ गाहाय मावफुं सोद्रोमा खाम्फा बरगयारिजों लोगोसे आसामनि टुरिज्म बिफाननि मन्थ्रि चन्दन ब्रह्मआ बाहागो लायो मख'नाय जायोदि गोदानै लुफुंनो लानाय 100 फरायसाफोरनि खाबु गोनां आरो 500 बिसना गोनां देहा फाहामसालि अन्थाइ खाम्फा गायसननाय हाबाफारिजों लोब्बा लाखिनानै BTCनि प्रिन्सिपाल सेक्रेटारि BC फुक'नि आफादगिरि मासि सामलायनायाव सानजौफुआव मोनसे गेवलां मेलबो खुंफुंनाय जायो गेवलां मेलाव गाहाय आलासि महरै बाहागो लानानै आसामनि गिबि मन्थ्रि सर्बानन्द सन'वालआ बुङोदि BTCनि गाहाय खुंगिरि हाग्रामा महिलारिनि नांथाब नाजानायनि गेजेरजों मोनफानि उनाव मोनफा जौगालु हाबाफारिया मोगथां महर मोनगासिनो होननानै सन'वालआ बुंबावो प्रतिष्ठा हल और बहुदिनिया এই অঞ্চলৰ ৰাইজৰ মনৰ আশা পূৰ হল গতিকে আজি মই বিশ্বাস ৰাখিছো এই চিকিৎসা মহাবিদ্যালয়ে BTC এলেকাৰ ৰাইজক বিশেষভাৱে প্ৰাণৱন্ত কৰি তুলিব পাৰিব কাৰণ উঠি অহা প্ৰজন্মক আমি আধুনিক ধ্যান ধাৰণাৰে চিকিৎসা বিজ্ঞানৰ প্ৰতি अधिक दायित्वशील কৰি তুলি তেখেতসকলক আগন্তুক দিনত অসম তথা ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত মানৱ সমাজক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে আৰু অসমৰ স্বাস্থ্য খণ্ডটো এটা উল্লেখযোগ্য সংযোজন মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো আমাৰ আঢ়ৈবছৰীয়া কাৰ্যকালতে আমি এতিয়ালৈকে লখিমপুৰ নগাঁও ধুবুৰী আৰু কোকৰাঝাৰ ডিফু নলবাৰী তিনিচুকীয়া আৰু কৰিমগঞ্জ এই সকলো স্থানতে আজি চিকিৎসা মহাবিদ্যালয়ে কাম পূৰ্ণ অৱস্থাত আগবাঢ়িছে গতিকে সেইবাবে মই অসমৰ ৰাইজকো বিশেষভাৱে ধন্যবাদ জনাইছো এই গোটেই কাম কাজ কৰি আজি আমি আহি ইয়াতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাতেৰে আজি আমি ভূমি পূজন কৰিলো আৰু মেডিকেল কলেজৰ আধাৰশিলা আমি স্থাপন কৰিলো মই আপোনালোকক বিশ্বাস দিব বিচাৰিছো যে এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম অহা 15 দিনৰ ভিতৰত আৰম্ভ হ'ব আৰু আমি 2.5 বছৰৰ ভিতৰত এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিম
এই মেডিকেল কলেজখন ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিজৰ পুঁজিৰে কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে মেডিকেল কলেজখন নিৰ্মাণৰ বাবে 382 কোটি 69 লাখ টকা মুকলি কৰি দিছে। অৰ্থাৎ এই মেডিকেল কলেজখনৰ বাবে ৰাজ্য চৰকাৰে 382 লাখ 382 কোটি 382 crores rupees এই মেডিকেল কলেজখনৰ কাৰণে খৰচ কৰিব। এই মেডিকেল কলেজখনত 500খন বিছনাযুক্ত এখন হস্পিটেল থাকিব। 100 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে ইয়াত মেডিকেল পঢ়িব পাৰিব আৰু তাৰ লগে লগে প্ৰত্যক্ষভাৱে অতি কমেও 1200 যুৱক যুৱতী নিযুক্তিৰ এটা পথো এই মেডিকেল কলেজখনে মুকলি কৰিব। আজি আমি এই মেডিকেল কলেজখনৰ লগত আমি আৰু অত্যন্ত আনন্দিত যে ইয়াৰ লগত আমি আৰু দুটা অনুষ্ঠান যোগ কৰিব খুজিছো। সেয়া হৈছে যে অসম চৰকাৰে যোৱা এটা বছৰে টাটা ট্ৰাষ্টৰ লগত লগ লাগি অসমত 19খন কেঞ্চাৰ হস্পিটেল কৰিব খুজিছে, লেভেল 1, লেভেল 2, লেভেল 3 এই ধৰণে। আৰু তাৰ ভিতৰত আমি এখন 100খন বিছনাযুক্ত এই 500 বিছনাযুক্ত মেডিকেল কলেজখন বাদ দিও এই মাটিতে আমি 100খন বিছনাযুক্ত এখন অত্যাধুনিক কেঞ্চাৰ হস্পিটেলো আজি আমি ইয়াতে টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰে যুটীয়াভাৱে ইয়াতে প্ৰতিষ্ঠা কৰিব। চিৰাং জিলাত ফৰেষ্ট কলেজ ইয়াৰো আমাৰ প্ৰজেক্ট আছে আৰু কোকৰাঝাৰত আকৌ নতুনকৈ আমি স্পৰ্টছ একাডেমি স্পৰ্টছ কলেজ এইবিলাকত কৰাৰ আমাৰ প্ৰজেক্ট আছে। এইটো লাহেকৈ হ'ব। আপোনালোকে দেখিছে এইখন চৰকাৰ 8 বছৰ কাৰ্যকালতে লখিমপুৰ, নগাঁও, ধুবুৰী, ডিফু, তিনিচুকীয়া, নলবাৰী, কৰিমগঞ্জ আৰু কোকৰাঝাৰ এই সকলো স্থানতে মেডিকেল কলেজ আৰু হস্পিটেল নিৰ্মাণ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰা হৈছে। আমাৰ লক্ষ্য যে আগন্তুক দিনত যাতে স্বাস্থ্য খণ্ডত অসমৰ ৰাইজে সকলো দিশতে অত্যাধুনিক সা সুবিধা লাভ কৰিবলৈ সক্ষম হয়। बाक्सा जिल्लानि भारत भुटान सिमनायाव थानाय कुमारी खाथायाव खुंफुंनो लानाय दुलाराय बर' फरायसा आफादनि खुंगा 50थि बोसोरसालि जथुम्माया समबारनिफ्राय जुरिजेनगोन। 7, 8 आरो 9 अक्ट'आव खुंफुंनो लानाय दुलाराय बर' फरायसा आफादनि खुंगा 50थि बोसोरसालि जथुम्मानि हाबाफारियाव हारि धोरोम जाति बासिनाय गैयालासे गासैबो थागिबि सुबुंफोरखौनो बाहागो लानो दुलाराय बर' फरायसा आफादनिफ्राय खावलायदों। नोगोरारि सोलोंथाइ आयेन 2016 खौ गोख्रैनो बन्द खालामनांगौनि दाबिजों गुबुन गुबुन आफाद गौथुमफोरा दुलाराय आसामावनो दुंहाव थासारि सोमजिहोदों। खुंथायनि गोहोआव थानाय बीजेपी सरकारनि हेंथायै मोन 70निबो गोबांसिन आफाद गौथुमफोरा सिटिजेनशिप एमेन्डमेन्ट बिलनि हेंथायै गोख्रों खुद्रिसारनाय दिन्थिफुङो। নাগরিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰক। সিটিজেনশিপ এমেন্ডমেন্ট বিল নচলিব। সংবিধান বিৰোধী কাৰ্য বন্ধ কৰক। ओरैहाय नोगोरारि सोलोंथाइ आयेन 2016 खौ गोख्रैनो बन्द खालामनांगौनि दाबिजों बाक्सा जिल्लानि कुमारी खाथायावबो बाक्सा जिल्ला कृषक मुक्ति संग्राम समितिनि बानजायनायाव सा 100निबो गोबांसिन कृषक मुक्ति संग्राम समितिनि दैदेनगिरिफोरा राजा लामायाव ओंखारनानै हेंथा खुद्रिसारनाय दिन्थिफुङो। ओरैहाय आसामनि सावस्रि आरो रांखान्थियारि मन्थ्रि डक्टर हेमन्त बिश्व शर्माया बुङोदि नोगोरारि सोलोंथाइ आयेना
आसामनि थागिबि नोगोरारिफोरनि जेबो खहा खालामनाय नङा होननानै बुङो आरो नोगोरारि सोदांथाय आयेना पास जाखांब्लासो बिलनि हेंथायै सोमावसारग्राफ्रा बुजिनो हागोन होननानैबो शर्माया बुंबावो। চক আমি আগতে কৈ আহিছোঁ যে অসমীয়া লোকৰ বা অসমত বাস কৰা জাতি জনগোষ্ঠী সম্পূৰ্ণ সুৰক্ষা থাকিব। আজি কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ 6 নম্বৰ দফাক সাংবিধানিক অধিকাৰ দিয়াৰ ক্ষেত্ৰত আজি এটা ডাঙৰ পদক্ষেপ ল'লে। কমিটি আজি গঠন কৰা হ'ল আৰু দুই এটা ভাল খবৰ আমি অনাগত দিনত পাম। গতিকে মই ভাবোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে আমাৰ খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীৰ অধিকাৰক কোনো ধৰণে আঘাত নকৰে। 4 বা 5 লাখ মানুহৰ এটা নিৰাপত্তাৰ কথা, তাতকৈ ডাঙৰ একো নহয়। কিন্তু তাৰ পৰিৱৰ্তে যিখিনি কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লৈছে সেই ব্যৱস্থাখিনিয়ে আমাৰ অসমীয়া জাতি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰে। বিভিন্ন অৰ্গেনাইজেশ্যনে ইতিমধ্যে ঘোষণা কৰিলে বন্ধ কৰিলে আকৌ তেওঁলোকে আইনখনৰ বিষয়ে ৰাইজক ভালকৈ বুজোৱা নাই। কৈছে এইখন আইন পাছ হ'লে ক'ৰবাৰ পৰা বাংলাদেশী আহি থাকিব। আইনততো এনেকুৱা কোনো প্ৰভিজন নাই। যিবিলাক সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় তেনেকুৱা কথা কিছুমান তেওঁলোকে ৰাইজক কৈ আছে। আমিও কথাখিনি ক'ম। বিলখন পাছ হোৱাৰ পিছত পঢ়িলেই মানুহে গম পাব যে বিলত কি আছে। তাততো ক'তো এইটো কথা নাই যে বাংলাদেশীবোৰ আহি থাকিব। আমিয়ে সীমান্তত কাটাতাৰ বনাই আছোঁ যাতে বাংলাদেশী আহিব নোৱাৰে। কিন্তু এওঁলোকে লিখি দিয়ে কৈ আছে মানুহক যে নতুনকৈ বাংলাদেশী আনিব। তেনেকুৱা रादाबखौ फोजोबनायनि सिगां गाहाय रादाबखौ फिन खेबसे फरायफिनबावदों। क'क्राझाराव मेडिकेल कलेज लुफुंनो अन्थाइ खाम्फा गायसननायजों लोगोसे बैसोमुथि फुजा होदों। बाक्सायाव खुंगा 51थि दुलाराय बर' फरायसा आफादनि बोसोरसालिया जथुम्माया समबारनिफ्राय जुरिजेनगोन आरो सिटिजेनशिप एमेन्डमेन्ट बिलनि हेंथायै दुलाराय आसामाव दुंहाव थासारि। बेजों लोगोसे दिनै रादाबा एसेनोसै। गोजोन्थों।